আজি বিশ্ব পৰিৱেশ দিৱস নহয় আজি বিশ্ব পৰিৱেশ দিৱস বিশ্ব পৰিৱেশ দিৱস গাছ পুলি ৰুব লাগছিল 5 দিন বিশ্ব পৰিৱেশ দিৱস গাছ পুলি ৰুবি জানো ৰুব পাৰি এই এনেকা ৰুই আছে এম্পাৰ ফালে ক'ত এই ইচ্ছা এই এন্ডাৰতে ৰুই আছে এই ইচ্ছা ৰুই আছে এই গিটা এই ইচ্ছা একটা আগত যাবি নেকি শুকুৰ পৰা কম নহয় চাও যাবি নেকি আয়ো সাবাৰি আবার চাও তুমি ৰুব যামি ৰুকা হত যায় কেনে তারপরে চাও পুলি যাও হানা কি রুচি চাও হানা জিতু পুলি রোৱা নাই আহিনো বেলেগ পুলি রম আমি চাও আমি চাও চাও আসুন চাও হালাই কাম করছ র এবাল এবাল ৰুচি আমার বলি আমি কিবা এটা ৰুদ ন কিনি এই এন্দাল রুচিকা কোনডাল এন্দা এই নেমু চেকা এই নহয় এই পমা দিছ এ সেসু এন্দাল সেসু এন্দাল কিবা এন্দাল আম নেকি আমনে আম এই আমনে আমি কি ৰুবি আমাৰ কিবা ৰুদি বেলেগ এটা আমি হেৰি ৰো এই জুনমনি কল চল ভাল ভাল বস্তু যেটা ভাল ভাল দিয়া ফল কান্তে এনেকা আম আম এই ৰ ডাঙৰ দেখত বই গাছ ডাঙৰ লাগি মে সৰু ডাঙৰ থাকে নে হা no. কোনে বিশ্ব পৰিৱেশ দিৱস দিনে এই নিচি এন্দাল কি এটা লোক আছে হে রিজে মামাই দিয়া এটা নামে কিয় না মই না মই টিচাৰ পা লক্ষ্য কৰি তাৰ মানে কি আছে কিবা ভিডিও বনাই লাগিছিল এই ডাঙৰ কিবা তুজি মই কিবা ধৰি কলৈ মানে দেই তই বাইকখন ৰখাই দিয়ে পুলি ৰুই আছে এই কিছু ডাঙৰ পুলি এই আছে ডাঙৰ পুলি এটা ডাঙৰ পুলি এটা আছে কোনটো ইটো কি ইটো কোন পুলি দিছি চব খেনা খেনাৰ বিশ্ব পৰিৱেশ ভিডিও বনাই আছে ভিডিও পইচা লবার কাৰণে আৰু ইলা নেকি মানে এইটো কথা ডাঙৰ ইউটিউবৰ ইলাখানে এনেকুৱা ভিডিও বনাই এনেকুৱা খেনা ৰুই কেনে তালতি আছে এনেকে এনেকে কি হ'ব কচোন হা কি হ'ব কি হ'ব বুলি কওঁ হৈছে মই আরে ধৰি ৰুবা ইচ্ছে না পইচা যদি লাগে ডাইৰেক্ট কো কি আৰু এই হেই একদম বেয়া কাম ওই হেবালো আছে হা হেন্দাল হয় হেন্দাল হা হেবালো কি আৰু খেনা এই ভাঙি খেনা ভাঙি আনছে খেনা হেই তে কি হ'ব মানে আমি ৰাইজক এটা বস্তু বুজালো কি বুজালো কিছুমান ইউটিউবাৰ বুলি নকওঁ কিছুমান মানুহ দেখাত তুমি দেখাত দেখোই কাম কৰা মানুহ যিগলি আছে যেনেকুৱা মানে গাজাল ৰুই কেনে ফটো এটা মাৰি আপলোড দিছি সেনেকুৱা ৰহাটো এতিয়া আমি কিছুমানে কি গাজাল পুলি ৰুই কেনে ফটো মাৰি কেনে দেখাই দিছি মই গাজাল পুলি দিছো মানুহ দেখোই কাম কৰি লাভ নাই গাজালক প্ৰতিপালন কৰিব লাগিব ৰুই কেনে তেতিয়া মানে প্ৰতিপালনটো দূৰৰে কথা ভালো এই অৱস্থা এই কৰোই বহুত মানুহ আছে এই খানা গিলা কাটি আনবো খানা কাটি আনলো হয় তাৰে নিয়ম আছে ৰোৱা এটা একো এনে ৰাখিছে না ডাইৰেক্ট এনে মই দেখাই দি আছো এনে এই পুঠিছে এই এডাল ৰোৱা এটা ভিডিঅ' এটা বনাব মোবাইলটো লৈ ইটো আৰু কথা হ'ল নে আৰু আমি এটা কথা বুজালো বস্তু এনেকুৱা গাছ পুলি ৰুওঁতে তাক বস্তুটো প্ৰতিপালন কৰি ধুনীয়াকৈ ভালকৈ ৰুব লাগে কথা সেইখিনি আৰু গছ পুলি ৰুব লাগে গছ পুলি হিচাপে ৰু মানুহ দেখুৱাই লাভ নাই এইখিনি কথা আৰু ঠিক আছে বাই বাই